বঙাইগাঁও আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত, ৪টা সজীৱ গুলী, আৰক্ষীৰ ইউনিফৰ্মসহ ডকাইতি কৰা সামগ্ৰী উদ্ধাৰ আৰক্ষীৰ। বঙাইগাঁও আৰক্ষীয়ে দিছপুৰৰ পৰা ৩ দুধৰ্ষ ডকাইত ক্ৰমে ইমামুল হক, সঞ্জয় দাস আৰু প্ৰজ্ঞান নাৰ্জাৰীক আটক কৰে। যোৱা ৫ নৱেম্বৰত নিউ বঙাইগাঁৱৰ এটা এপাৰ্টমেণ্টত আৰক্ষীৰ দেশত সংঘটিত কৰিছিল ডকাইতি। ইয়াৰে ইমামুল হক পোৰ্টেলৰ সাংবাদিক বুলি জানিব দিয়ে আৰক্ষীয়ে। ডকাইতিনিৰ পৰা ৯টা মোবাইল ফোন, এটা লেপটপ, টেবলেট এটা, সোণৰ চেইন ৭, ৰূপৰ চেইন ১, ৬টা আঙঠি, সোণৰ খাৰু এপাত, ৰূপৰ মুদ্ৰা ২টা, ৯৮,০০০ টকা আৰু বন্দুক ৪টা সজীৱ গুলী উদ্ধাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে। বঙাইগাঁৱৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যোৱা ৫ তাৰিখে ৰাতি বা ৬ তাৰিখে ৰাতিপুৱা বুলি ক'লে সেইখিনি সময়ত আমাৰ খবৰ এটা গম পাইছিলোঁ যে ইয়াতে চক্ৰৱৰ্তীৰ ঘৰত এপাৰ্টমেণ্টত তেওঁৰ চুৰ হৈছিল আৰু চোৰে তেওঁৰ ঘৰৰ সম্পূৰ্ণ ধন টকা পইচা আৰু সোণৰ অলংকাৰ যিখিনি আছিল সেইখিনি লুটি লৈ গৈছিল বুলি কৈছিল আৰু লগতে মোবাইল লৈ গৈছে। আৰু সেইটো তদন্ত কৰি আমাৰ অফিচাৰ মাধুৰ্য মেধি, তুষাৰ বৰা এনেকৈ গোটেইকেইজনে গৈ আৰু আমাৰ DSP প্ৰফেচনেল ধনৰাজ দলেচাৰ আছে আৰু গুৱাহাটী পুলিচৰ কৃষ্ণকান্ত লস্কৰ, দিছপুৰ পুলিচৰ তেওঁলোকে সাহায্যত সহযোগিতাত আমি ৩জন চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু এই ঘটনাৰ লগত যিখিনি চুৰি সামগ্ৰী আছে সম্পূৰ্ণ চুৰি সামগ্ৰী আমি ব্যৱহাৰ কৰিবলৈ সক্ষম হওঁ আৰু এতিয়ালৈকে আমি 3জন চোৰ কৰায়ত্ব কৰা হৈছে। তেওঁলোকে চুৰি কৰিবৰ সময়ত আৰক্ষী বেগত আহিছিলে কি আছিলে তদন্ত কৰি আছোঁ, কিন্তু আমি তেওঁক আৰক্ষীৰ কাপোৰ তেওঁৰ পৰা জব্দ কৰিছোঁ। তেওঁ বহুত ঠাইত আগতে তেনেকুৱা কৰাৰ ইতিহাস আছে যে তেওঁ পুলিচৰ এলি সময়তে যাই চুৰি কৰে বা মাৰ কৰে আৰু তেওঁ পুলিচ নহয়। সেইখিনি নলবাৰী থানাত কেছ আছে, পাটাচাকুচি থানাত কেছ আছে আৰু বেলেগ বেলেগ থানাত কেছ আছে আৰু আমি এইটো তদন্ত কৰি আছোঁ আৰু আমাৰ ডিষ্ট্ৰিক্টত কিবা আছে নেকি আগত তেনেকুৱা সেইটো আমি চাই আছোঁ। এজন ইমামুল হক কোনোবা এটা পৰ্টেলৰ সাংবাদিক বুলি তেওঁ কৈছে, কোন পৰ্টেল এতিয়ালৈকে আমি কৰা নাই আৰু কিমান দূৰ সত্য আমি সেইটোও চাবলৈ বাকী আছে।